হেপী বাৰ্থডে টু ইউ। এটি ইংৰাজী বাক্য ভাহি আহে মোৰ জন্মদিনত। আহে ভাহি মোৰ জন্মদিনত মোৰ মন চঞ্চলা কৰিবলৈ। ধেমালি কৰে মোৰ বন্ধুবোৰে, গাই গান নাচে মোৰ কাষত। ধেমালি কৰে আৰু গুচি যায় বছৰৰ এই মুহূৰ্ত দিনত। কিন্তু উপজা দিনত প্ৰাণে নানাচে, স্বপ্ন নাহে সেই শুভ দিনত। সেয়া উজাৰি নাচিব নোৱাৰো মই, নোৱাৰে নাচিব মোৰ কল্পনাই। কাৰণ জন্মদিনত টোপনি নাহে মোৰ 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 জন্মদিনত। ৰাতিপুৱা দেখোঁ মই হাতত দৈনিক বাতৰি লৈ ঘূৰি ফুৰা মোৰ বয়সৰ আৰু কিছু কণ কণ হকাৰক। দেখোঁ মই ফুটপথত পৰি থকা নৰকংকালবোৰক, যাৰ জীৱন মৰি খালি, যাৰ ওচৰত উত্তৰ নাই জন্ম কেতিয়া বা তাৰ আচল পৰিচয় কি। কাৰ বাবে বিচাৰি নাপায় সিহঁতে নিজৰ অস্তিত্বক, নিজৰ সাৰ্বভৌম তথা সংবিধান? কাৰ বাবে বিচাৰি নাপায় সিহঁতে নিজৰ অস্তিত্বক, নিজৰ সাৰ্বভৌম তথা সংবিধান? মই বিচাৰি নাপাওঁ উত্তৰ সিহঁতৰ জীৱন প্ৰশ্নৰ। সিহঁত নহয় মোৰ আপোন, কিন্তু মাতৃভূমিৰ কোলাটো নহয় পৰ। ক'ত আছে সিহঁতৰ গণতন্ত্ৰ? ক'ত লুকাইছে সিহঁতৰ জীৱনাৰ্থ? সিহঁত মোৰ স্বাৰ্থত আপোন নহ'লেও ভাৰতীয় হিচাপে সিহঁত মোৰ সৰু ভাই। নিজৰ ভাইৰ জাবৰ জীৱন দেখি চকু পানী ওলাই মোৰ, যাৰ বাবে জন্মদিনত টোপনি নাহে।